সন্দৰ্ভত ইতিমধ্যে আমাৰ ৰাজহুৱাভাৱে ক'লেই যে আমাৰ সাংবাদিক বন্ধুসকলক আমি ধন্যবাদ দিব লাগিব। ঘটনাবিলাক যাতে নেতিবাচক নহৈ ইতিবাচক হোৱাৰ কাৰণে আজি এই গোটেই এই অঞ্চলৰ ৰাইজে যিটো বেদনা অনুভৱ কৰিছে, সেই বেদনা কিছু হ'লেও উত্তেজনামূলক দিশটো হ্ৰাস পাইছে। আৰু মই নিজেও স্বীকাৰ কৰিছোঁ যে আমি নিজেও কেতিয়াবা এই ধৰণৰ ঘটনা যেতিয়া ঘটে তেতিয়া আমাৰ মনত দুখ লাগে, ক্ষোভো জন্মে। আৰু আমি ক্ষোভটো কাৰ কাৰণে, কাৰ অৱহেলাৰ কাৰণে মৃত্যুমুখত পৰিবলগীয়া হ'ল আৰু ভৱেশ ডেকাৰ দৰে যাতে কোনেও মৃত্যুমুখত পৰিব নালাগে, তাৰ কাৰণে এই গোটেই দিশটো যিহেতু চৰকাৰীভাৱে এটা ব্যৱস্থা নথকা স্বত্বেও মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে এই গোটেই আমাৰ মাক আৰু পিতৃ তেওঁলোকৰ মনৰ কথা শুনি একেধৰণে আমি আমাৰ যশস্বী মুখ্যমন্ত্ৰী ডাঙৰীয়াক যেতিয়া কথাখিনি কোৱা হৈছে, তেতিয়া তেওঁলোকৰ ঘৰখন এটা ভৱিষ্যত আছিল কোন ভৱেশ পঢ়ুৱাইছে, এদিন উপাৰ্জন কৰিব, মা দেউতাকক চাব, এই যিটো তেওঁলোকৰ এটা আশা ভংগ হৈছে। গতিকে সেইদিনাখন পুংখানুপুংখভাৱে আমাৰ মন্ত্ৰী মহোদয়ে সুধিছে যে কি প্ৰয়োজন, কৈছে দোকানখন ধনৰ অভাৱত আমি অসুবিধা হৈছে চলাবৰ কাৰণে, উপাৰ্জনৰ পথটো আমি লক্ষ্য কৰিছিলোঁ। আৰু উপাৰ্জনৰ ক্ষেত্ৰতেই আজি মুখ্যমন্ত্ৰী মহোদয়ে 8 লাখ টকা এটা দিছে। আৰু অন্যান্য আমাৰ সা সুবিধা আছে, আমি হয়তো মহিলা সবলীকৰণৰ ক্ষেত্ৰত আমি আমাৰ মাতৃকো আমি সহায় কৰিব পাৰিম। গতিকে মই এই কথাখিনি কৈছোঁ যে আজি আমাৰ জিলাৰ সহায়ুক্ত আমাৰ আপোনালোকে গম পাইছে যে আমাৰ যি BDO ডাঙৰীয়া বা আমাৰ অন্যান্য অভিযন্তাসকল সকলোৱে আহি ৰাইজৰ সৈতে এই পথটো, কাৰণ মাতৃ বুলি মই নকওঁ যে গোটেই এই অঞ্চলৰ সেনাপতিৰ পৰা গোটেই অঞ্চলৰ মানুহখিনিয়ে দুখ পাইছে এটা কাৰণে যে ল'ৰাটো কিন্তু অত্যন্ত এগৰাকী নিৰ্মাষিত ল'ৰা আছিল, সকলোৱে ভাল পোৱা ল'ৰা আছিল, যাৰ কাৰণে কি সেই ল'ৰাজনক যাতে আমি অমৰ কৰি ৰাখিব পাৰোঁ, তাৰ কাৰণে এই পথটো নিৰ্মাণৰ সিদ্ধান্তটো আমি সিদিনাখন ঘোষণা কৰিছিলোঁ। গতিকে আজি আপোনালোকক মই এই গোটেইখিনি সহযোগিতা কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰি মই মোৰ বক্তব্য এইটোৱেই যে আমাৰ এই পৰিয়ালটোৰ ক্ষেত্ৰতেই নহয়, যে এটা কথাই আমি ক'ব খুজিছোঁ যে ভৱেশ ডেকাৰ দৰে যাতে কোনো নিৰীহ ছাত্ৰৰ এই ধৰণৰ অপঘাতত মৃত্যু হ'বলগীয়া নহয়, তাৰ কাৰণে আমি আহক সকলো ৰাইজ সচেষ্ট হওঁ।